Hello everyone, নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি উইথ আশ্ৰুত আজি আপোনালোকৰ মাজত মই লৈ আহিছো নতুন এটা ভিডিও যাৰ টপিক হৈছে ডিফাৰেন্ট টাইপ অফ মিটস আমি সদায় ব্যৱহাৰ কৰি থকা মাংস যাক আমি অসমীয়া ভাষাত জানো কিন্তু ইংলিছত হয়তো সকলোৱে নাজানে গতিকে মই আপোনালোকৰ মাজত লৈ আহিছো এইটো ভিডিও যোনটো ভিডিওত আপোনালোকৰ মাজত মই অসমীয়া ভাষাত কোৱা মাংসক আমি ইংলিছত ট্ৰান্সলেট কৰিম বলক আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আছে হৰিণা মাংসক ইংলিছত ভেনচন বুলি কোৱা হয় কি বুলি কোৱা হয় ভেনচন দুই নম্বৰত আছে হাঁহৰ মাংসক গুজ বুলি কোৱা হয় গুজ GOOS তিন নম্বৰত আছে মুৰ্গী মাংস এটো আমি সকলোৱে জানো ইয়াক চিকেন বুলি কোৱা হয় 4 নম্বৰত আছে পাৰ মাংসক স্কোৱাব বুলি কোৱা হয় কি বুলি কোৱা হয় স্কোৱাব 5 নম্বৰত আছে গৰু মাংসক বিফ বুলি কোৱা হয় বিফ 6 নম্বৰত আছে ভেড়াৰ মাংসক ল্যাম্ব মিট কোৱা হয় LAMB ল্যাম্ব MEAT মিট ল্যাম্ব মিট 7 নম্বৰ গাহৰি মাংসক পৰ্ক বুলি কোৱা হয় কি বুলি কোৱা হয় পৰ্ক ছাগলী মাংসক আমি দুইটা ক'ব পাৰো এটা হল চেবন আৰু এটা মটন আমি দুইটাই ব্যৱহাৰ কৰিব পাৰো 9 নম্বৰত আছে উটক কেমেল বুলি কোৱা হয় উটৰ মাংসক কেমেল মিট বুলি কোৱা হয় at the last মহৰ মাংসক বাফেলো মিট বুলি কোৱা হয় কি বুলি কোৱা হয় বাফেলো মিট সো গাইস আপোনালোকক মোৰ ভিডিওটো কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিও লাগে মোক কমেন্ট যোগে জনাবলৈ নাপাহৰিব জয় হিন্দ জয় আই অসম ভাৰত মাতা কি জয়